লেমন মিন্ট সোডা বনাবলৈ মই এটা সাৰ্ভিং গ্লাছত 3 টিস্পুন অফ পাউডাৰ সুগাৰ ঢালি দিছো অকমান পদনা পাত এনেকৈ সিঙি কেনে ঢালি দিব এটা লেমন ওজেছ ঢালি দিব অকমান আদা পিসেছ ঢালি দিব তাৰপিছত আমি অকমান ব্ল্যাক সল্ট ঢালি দিম 2-3টা মান আইচ কিউবছ ঢালি দিব লেমন জুসও ঢালি দিব তাৰপিছত 2 টেবুলস্পুন মান তাৰপিছত আকৌ নিমখ ঢালি দিব হাফ টিস্পুন আৰু তাৰপিছত আমি সোডা ঢালি দিম আপোনালোকে সোডাৰ লগত অকমান পানীও মিক্স কৰিব পাৰে যদি বিচাৰে আৰু লাষ্টত চামুচেটো ভালকৈ মিক্স কৰি দিব যাতে গোটেইখিনি বস্তু ভালকৈ মিক্স হৈ যায় এণ্ড এটো আমাৰ লেমন মিন্ট সোডাটো ৰেডি হৈ গ'ল